নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মনালিসা শইকীয়া। আজি মই এটা বিশেষ বস্তু দেখাম আকৌ। এইবোৰ দেখিছে, এইবোৰ বাঁহৰ হয় সব। মই দেখাম বাৰু ভিডিঅ' কৰি। এইখন দেখিছে আৰামী চকী, ডাইনিং চকী চাগে, এনেকৈ বনাই থৈছে। এইযোৰ সোফাৰ কেনেকুৱা লাগিছে জনাব, বাঁহৰ হয়। আৰু এইখন বিছনা। তাৰ পাছত দেখাম এতিয়া মই বিশেষ বস্তুটো। ৰ'ব, বস্তুটো দেখাবলৈ আহি আছো। এয়া দেখিবলৈ কেনেকুৱা লাগিছে বাৰু? এইটো ধৰিব পৰা নাই চাগে। এইটো হৈছে বাঁহৰ চোলা। আৰু এটা আছে এইটো, আৰু আছিলে এইটো নিতুমণি শইকীয়াক দিলে, সেইটো বহুত ধুনীয়া আছিলে। এইটো মোৰ কাৰণে একদম জোখৰ, মই পিন্ধি দেখাম। চোলাটো পিন্ধিম। এয়া জেকেট টাইপ। কোনোবাই দেখুওৱা হ'লে ভিডিঅ' কৰি দেখাব পাৰিলেহেঁতেন, তেতিয়া গম পালেহেঁতেন কেনেকুৱা পিছটো হয়, আগডোখৰ কেনেকুৱা লাগিছে। এয়া ৰ'ব, কেনেকুৱা লাগিছে। বেগটো দেখাব এতিয়া মই নোৱাৰিম নহয়। এয়া এতিয়া দেখাব পাৰিম। বাহিৰলৈ আহি দিলোঁ। এয়া ভালে লাগিছে, কিবা ইউনিক। এইটো বাঁহৰ চোলা। এইটো বনোৱা বহুত দিন হ'ল, বহুত বছৰ হ'ল, 10 বছৰ মানেই হ'ল। একো হোৱা নাই, ভালেই হৈ আছে। জেকেট টাইপ। শেষত ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ। আৰু যিসকলে ভিডিঅ'টো নতুনকৈ চাইছে আৰু মোৰ চেনেল নতুনকৈ চাইছে, সেইসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। বাঁহৰ চোলা কেনেকুৱা লাগিলে চাই, আগতে দেখিছেনে নাই নাজানো। ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। আজিলৈ বাই বাই, থেংক ইউ।